দাদাগিরি হ্যাঁ হরণ দিছি মই সাইড দিয়া নাই নেকি কিসের সাইড দিয়া নাই কাই সাইড দিছে তাহলে हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल मानुष ब्लॉग्स। तो आज সকলকে মোৰ ফালৰ পৰা হেপী দিৱালী। তো চাওক দেখিছে মই আজি আহিছোঁ কালী মন্দিৰত মানে সেৱা কৰিব আৰু বম কিনিব আহিছোঁ। বম মেইন হ'ল বম না আৰু দীপা কি কয় আৰু খিচুৰি খাব আহিছোঁ। খিচুৰি আৰু ইয়াতে সেৱা কৰিব আহিছোঁ অলপ মানে আপোনালোকক দেখাব আহিছোঁ। আৰু আজি হ'ল ছেকেণ্ড ডে। ফাৰ্ষ্ট দিন মই ভিডিঅ' কৰা নাই কাৰণ অলপ প্ৰব্লেম আছিল সেইকাৰণে। আৰু চাওক ইয়াতে খিচুৰি দি আছে দেখিছে। আৰু কালি ৰাতি যোনটো ইয়াতে ভিৰ হৈছিল না আপোনালোকক দেখাই আছোঁ ৰ'ব। ইয়াতে খিচুৰি খাম আগত সেৱা কৰি আহোঁ ভিতৰত। তো দোস্ত এইফালে চাওক খিচুৰি দি আছে এইফালে আৰু এইফালে গোটেই প্ৰসাদবিলাক লৈ আছে। আৰু দেখিছে এইটো হ'ল নতুন মা কালীৰ মূৰ্তি। চাওক অলপ জুম কৰি দেখাই দি আছোঁ দেখিছে। তো আপোনালোকে ইয়াৰ পৰা সেৱা কৰি লওক আৰু ময়ো সেৱা কৰিছোঁ যাতে সকলোৱে ভালে কুশলে থাকে। এতিয়া তলত যাওঁ প্ৰসাদ খাই তাৰপিছত গৈ আছোঁ বম কিনিব। বম দাদা আপ কাহা সে আয়ে চাওক এতিয়া বান্ধি আছো সূতা। এই যে আংকেলজন বঙাইগাঁৱৰ পৰা আহিছে। তো দোস্ত চাওক এইটো খিচিৰি দিছে। চাওক এইফালে মানে খিচিৰি দিছে মানে মই নিজে লৈছোঁ খিচিৰি। আৰু খিচিৰি ইমান নাছিল আৰু এই চাওক অলপ অলপকৈ দিছে মানে শেষ হৈছে। আমি দেৰিকৈ আহিছোঁ তো এতিয়া কেইটা বাজে এতিয়া 9:12 বাজে। তো এতিয়া অলপ খিচিৰি খাই কিনে বজাৰত যাম বম কিনিব। বম এইবাৰ ফুলজাৰি চলাম মানে সৰু বাচ্ছা না মই সেইকাৰণে। এইফালে শংখ চংখ আছে আৰু এইবিলাক কিবা এই যে বজাই যে নহ'লে। আৰু এইফালে দেখিছে এইটো হ'ল গছ আৰু এইবিলাক পানীত থ'লে ডাঙৰ হৈ যায়। চাওক আৰু এইবিলাক জিলাপিৰ দোকান। আৰু এইবাৰ মেলা অহা নাই বেলেগ। আৰু এইফালে চাইকেল পাৰ্কিং আছে। আৰু চাওক এটা ৰাতিৰ ভিউটো মই দি আছোঁ ৰ'ব মোৰ লগত আছে তো আপোনালোকে চাব। এইফালে গৈ আছোঁ এতিয়া। এই চাওক কলগছ দেখিছে কলগছ পুতি থৈছে আমাৰো পুতে, কিন্তু আমাৰ তাতে এইবাৰ যোৱা নাই কলগছ। আৰু দেখিছে এইটো হ'ল বজাৰ কোকৰাঝাৰত। দেখিছে ইয়াতে হ'ল পিঁয়াজৰ যা দাম বাঢ়িছে আৰু মিঠাতেলৰ দাম বাঢ়িছে। এইবাৰ চাকি বিক্ৰীয়ে হোৱা নাই বোধহয়। চাকি দেখাই নাই আজি। চাকি নাইয়ে বজাৰত কিয় বা। হাৰ্ট অফ দ্য বজাৰ। কি মানুহ এইবিলাক খাই যায় নিজে দেখিছে। ই মানে নিজৰ ইচ্ছামতে গাড়ী চলাই আছে। পিছত কোন আছে থাকক আৰু। আৰু দেখিছে এইফালেও আছে এটা 32 ইয়াৰ্ছ মানে 32 বছৰ হৈছে আৰু ইয়াত মানে পূজা কৰা দেখিছে। এইবিলাক মই ৰাতি আহিম। ৰাতি এনেকৈ ভাল নালাগিব ৰাতি দেখাম আপোনালোকক। ৰাতিপুৱা লাইট চাইট জ্বলে না। আৰু এতিয়া আৰু চাওক দোস্ত বমবিলাক চাওক না। ইচ্ছা এইটো ফাটিলে আৱাজ কিমান হ'ব তাৰপৰা। আজি ইমান ভিৰ নাই বজাৰত, কালি বহুত আছে। তো এতিয়া দোস্ত চাইকেল তাতে পাৰ্কিং কৰি আহিছোঁ। এতিয়া চাইকেল লৈতো ভিডিঅ' কৰা নাযায় তো অলপ দেখাই আছোঁ মানে। অঁ কি খবৰ? বাজাৰ কিমান? এই চাওক এটা ফুলজাৰি কিনিব লাগিব। ডাঙৰ ডাঙৰ বমবিলাক আছে চাওক দেখিছে। এইটো হ'ল ডাঙৰ বম। এইটো হ'ল কলগছ আৰু কলগছবিলাক অলপ ডিফেক্ট আছে। কালি মই ফুটাইছিলোঁ হাততে ফুটি গৈছে সেইকাৰণে তাৰ পৰা আৰু নুফুটাও বম। হ্যাঁ দাদা এটা দামটা কত? 300 নেকি? বাপরে চাওক না পাততে ধরতো চাওক। এইটো দি মানুহক পুলিচৰ লাঠি হয়। এইটো
এইটো মানুহক মাৰিব পাৰিব না দাদা আৰু চাওক বোমৰ দোকান বাপৰে বাপ দাদা চবতছে কম দামী বম কোনটা আছে 10 টাকার বম নাই আচ্ছা মোমবাতি এবার বোধ হয় চাকি বিক্রিয়ে হওয়া নাই না সেইকাৰণে নাই তো আপনার দোকানে দামি বম কোনটা আছে এটা কত কত এটা চাও এইটোর দাম 2500 এই সোয়ালটা থাকার কারণে 2500 টাকা হয়েছে নাকি এর নাম কি জানে যদি কবচোন এইটো কি বা নাম ওই যে তো সোয়ালটার কারণে 2500 হয়েছে আর চাও এইটো হল রেড ড্রাগন ইয়ার নাম বা কি আর এইটো হল জনি সিন্স নাকি ইয়ার নাম লাগা লাগে এটা লাগা লাগে দাদা একটা ফুলঝাড়ি দে ফুলঝাড়ি তো শেষ হয়েছে দাদা কে ফুলঝাড়ি নাই নাকি ফুলঝাড়ি মোর লগত নাই আর কি আছে বাজারত পাব পারে আচ্ছা আপনার লগত আছে দাদা তো সব দোস্ত কিনিলো এটা ফুলঝাড়ি মই ফুটাবৰ কাৰণে আৰু সব ইফালে দোস্ত দোকানবিলাক আছে বহুত ডাঙৰ ডাঙৰ দোকান আৰু দামী দামী দোকান দেখিছে ইয়াতে বমৰ দোকান বহুত দামী দামী আৰু এটা ফুলঝাড়ি কিনিলো দোস্ত ইফালেও উড়োৱা বম আছে দেখিছে এইবিলাক বমবিলাক সবতছে দামী বম কোনটা আছে আপোনাৰ তাতে হ্যাঁ এইটা কিমান দাম বাপরে এই যে এইটো আধার লিখা আছে যে এই চক আধার লিখা আছে এইটো দাম বোলে 5,500 টাকা আৰু চক এইবিলাক পুলিচৰ লাঠি হয় দেখিছে আৰু এইটো চক কিবা স্কাই লাইন আছে এইটো আকাশত উৰে বাপরে যি দামী বম তো আজিলে মানে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব সব করে দিব বাই বাই দাদাগিরি হ্যাঁ আমি হরণ দিছি মই সাইড দিয়া নাই নাকি দিয়া নাই তো তুই কিসব সাইড দিয়া নাই কাই সাইড দিছে তাহলে গাড়ি সাইড কাই দি সাইড দিছে পিছনে তুই কাই সাইড দিছে হ্যাঁ কি কি কাই সাইড দিছে তাহলে আরে আপনি তো দরজাখন খুলি কথা কোৱা মিনিংটা কি হৈছে তাহলে হৰণটা শুনিছো মই কাণ আছে মোৰ পিছত নাচাম নেকি মই কিবা অসুবিধা হৈছে নেকি আপোনাৰ তাহলে